Hello guys, welcome to my back YouTube channel. বন্ধুসকল আপোনালোকক আজিৰ ভিডিঅ'খনত দেখুৱাম যে আপোনালোকে বুঢ়াৰ আইডিৰ লগত আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব। বলক আপোনালোকে মোবাইল স্ক্ৰীনত যাওক আৰু আপোনালোকে চাই থাকক। তেনেহলে আপোনালোকে ঘৰতে বহি মোবাইল ফোনত লিংক কৰিব পাৰিব। বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম ভাৰত চৰকাৰৰ দ্বাৰা প্ৰকাশিত এটা বিশেষ ভিডিঅ'। আপোনালোকে মোবাইল ফোনত কেনেকৈ বুঢ়াৰ আইডি আৰু আধাৰ কাৰ্ড লিংক কৰিব। বন্ধুসকল আপোনালোকে বুঢ়া আইডি আৰু আধাৰ কাৰ্ড লিংক কৰিবলৈ সৰ্বপ্ৰথম আপোনালোকক যাব লাগিব প্লে ষ্টৰত, আৰু প্লে ষ্টৰত আপোনালোকে ইয়াত সাৰ্চ কৰিব ভোটাৰ হেল্পলাইন আপোনালোকে ক্লিক কৰিব। আৰু বন্ধুসকল এইটো আপোনালোকে ডাউনলোড কৰিব। মোৰ ডাউনলোড কৰা আছে কাৰণে মই ওপেন কৰিলো। ওপেন কৰি আপোনালোকে অলপ সময় ৰব লাগিব। তাৰ পিছত আপোনালোকে চাব যে ইয়াত লিখা আছে ভোটাৰ ৰেজিষ্ট্ৰেচন। আপোনালোকে ভোটাৰ ৰেজিষ্ট্ৰেচনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াত চাইছে যে একেবাৰে তলত আছে যিটো এইটো অপচনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকক অলপ ৰব লাগিব। তাৰ পিছত ইয়াত লিখা আছে আপোনালোকে চাইছে যে লেট ষ্টাৰ্ট। আপোনালোকে লেট ষ্টাৰ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো দিব। আপোনালোকে সকলোৱে চাই আছে যে মোৰ মোবাইল নম্বৰখন, কাৰণ আপোনালোকে ইয়াত মোবাইল নম্বৰখন দিব। তাৰ পিছত আপোনালোকে সকলোৱে কল নকৰিব, কেৱল হোৱাটছআপতহে মোৰ লগত কথা পাতিব বিচাৰিলে হোৱাটছআপত পাতিব পাৰিব। আৰু বন্ধুসকল ইয়াত চাওক আপোনালোকে তলত লিখা আছে এইটো সেন্ড OTP, আৰু ইয়াত আপোনালোকে ক্লিক কৰি দিলে OTP সেন্ড হ'ব। আৰু ইয়াত চাওক বিৰি মাৰি আছে, অলপ আপোনালোকে ৰব আৰু মই OTPটো আনি আপোনালোকক দি দেখুৱাই আছো। ইয়াত যাব আৰু ইয়াত OTP আছে 109765 109765 আৰু বলক আগৰ ভিডিঅ'ত যাও আৰু ইয়াত লিখিব 109765 আৰু ইয়াত মই দি দিলো পাছৱৰ্ডটো, আৰু আপোনালোকে ইয়াত ভেৰিফাই কৰিব। তেনেহলে ইয়াত লিখা আছে I have voter ID number। ইয়াত আৰু তলত আছে no I don't have voter ID number, মানে ইয়াত ওপৰতো আছে যে আপুনি বুঢ়াৰ আইডি নম্বৰ আছে, তলতো আছে যে আপোনালোকৰ বুঢ়াৰ আইডি নম্বৰটো নাই। নহলে আপোনালোকে ইয়াত এক নম্বৰটো আপোনালোকে ক্লিক কৰিব। আৰু ইয়াত আপোনালোকে পাব যে ইয়াত লিখা আছে নেক্সট। আপোনালোকে নেক্সটত ক্লিক কৰিব। আৰু ইয়াত আপোনালোকৰ সিলেক্ট কৰিব লাগিব ষ্টেট, আপোনালোকৰ ৰাজ্যখন সিলেক্ট কৰিব লাগিব। আৰু ইয়াত চাওক আপোনালোকে যে এটা অপচন আছে, ইয়াত হেঁচা দিব আৰু তাৰ পিছত যাব। ইয়াত চাওক আপোনালোকে বিচাৰিব অসম ক'ত আছে, আসামটো বিচাৰিব। এইটো চাওক আপোনালোকে আসাম আছে ইয়াত। বন্ধুসকল আপোনালোকে চাওক এইটো আসাম এইটো, আৰু আপোনালোকে আসামত ক্লিক কৰিব। আৰু ওপৰত লিখা আছে আপোনালোকৰ বুঢ়াৰ আইডি নম্বৰটো আপোনালোকৰ লিখা আছে। আপোনালোকে ইয়াত বুঢ়াৰ আইডি নম্বৰটো দিব। তাৰপিছত আপোনালোকে বুঢ়াৰ আইডি কাৰ্ডত DL Q লিখা থাকে। তাৰপিছত আপোনালোকে যিমান কেইটা সংখ্যা আছে সিমান কেইটা দিব। তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰিলে মই বুঢ়া আইডি নম্বৰটো শুদ্ধ কৰি দিয়া নাই, কাৰণ আপোনালোকে ডিষ্টাৰ্ব কৰিব পাৰে। সেইকাৰণে বন্ধুসকল আপোনালোকে ইয়াত মাৰিলে বুঢ়াৰ আইডি কাৰ্ডৰ ডিটেইলছটো ওলাই যাব। এনেকৈ আপোনালোকে বুঢ়াৰ আইডি আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। তাত আপোনালোকে বুঢ়াৰ আইডি কাৰ্ড নম্বৰটো মাৰি ইয়াত
এডছ ডিটেইলছ মাৰিব তেনেহ'লে আপোনালোকৰ ইয়াত এটা সৰু ডিটেইলছ আহিব। তাৰপিছত এটা এনেকৈ মুখৰ নিচিনা তলত আহিব নাম্বাৰ। এই নম্বৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। বন্ধুসকল ভিডিঅ'খন ইয়াতে শেষ কৰি আছো, আৰু ভিডিঅ'খন ভাল লাগিলে আপোনালোকে প্লিজ চেনেলখন ছাবস্ক্ৰাইব কৰি থব, আৰু দৈনন্দিন ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব প্লিজ।